হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালে আছেনে বাৰু? মই ভালে আছোঁ। মই মানে আহিছোঁ এতিয়া ন খাবলৈ। গতিকে ইয়াত দেখিছে আমাৰ পৰিয়ালৰে মানে মামাই ঘৰত নখ কাটিছে আৰু আমি ইয়াতে ন খাবলৈ আহিছোঁ। আৰু ইয়াত ধেৰ মানুহ আছে, ওচৰ চুবুৰীয়া আৰু আমাৰ পৰিয়ালৰ মানুহ। গতিকে এতিয়া আঘোণৰ মাহ আৰু ন খোৱা বতৰ। গতিকে আমাৰ গাঁৱৰ মানুহে ধান কাটি চপাই কৰি ধুনীয়াকৈ এসাঁজ সকলোৱে মিলি খায়। তাৰপিছত আৰু আহি থকা নতুন বছৰ আৰু আমাৰ মাঘৰ বিহুটো পাতিব আৰু সকলোৱে। গতিকে এতিয়া খাব হৈ গ'ল আৰু এয়া মাছ আনিছে আৰু ল'ৰা ছোৱালীবোৰ চব বহি আছে খাবৰ কাৰণে। পূৰা উৎপাত হৈছে ইহঁতৰ চিঞৰ বাখৰ। আৰু ইয়াত দেখিছে মাছ মাংস দুয়োটাই আহি আছে আৰু মানে দুয়োটা আছে আৰু এইফালে ভাত দিছে। গতিকে আগতকৈ অকণমান মানে নখোৱাবোৰ মানে কমিছে গাঁৱত, হ'লেও মানে এতিয়াও চলিছে। মাছ লৈ আহিছে আৰু এনেকৈ আমাৰ আধুনিকতাৰ প্ৰভাৱ পৰিলেও কিছুমান পৰ্ব এনেকৈ জীয়াই ৰাখিব লাগিব, নহ'লে আমাৰ উঠি অহা চামটোৱে মানে নখোৱানো কি চিনিয়ে নাপাব। গতিকে এনেকৈ আৰু গাঁওবিলাকত কিছুমান ঠাই এতিয়াও আছে। আৰু এয়া আমাৰ খুৰীহঁতে বৌহঁতে মাছ বাৰী আছে, মাংস বাৰী আছে আৰু এইফালে ল'ৰা ছোৱালীবোৰে খাই আছে আৰু চাই থাকিব দেই। মোৰ জেগাত লিখিছে একদম সদায় খালি এই মোৰ জেগাডোখৰত কাষতে বহিব কেনে গ'ল চম্পি কেনে গ'ল আৰু লগতে এয়া কেইকপিমান ফটো উঠিলোঁ আৰু চেলফি উঠিলোঁ, মাছৰ ফটো, এইফালে একদম বাঢ়ি থকা ফটোটো আৰু আজিকালি লাগিবই আৰু ন, ফটো নুঠিলে ক'ত হ'ব। এইফালে পূৰা চেলফি উঠি ল'লোঁ। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে আৰু দেই, বাই বাই, গুড নাইট সকলোকে।